Hi friends, welcome to my channel Anamika Vlog. আজি আমি গৈ আছো এঠাইলে পিকনিক খাবলে আৰু কোন গৈ আছো আপোনাক দেখাই আছো। এতিয়া পিকনিক ঠাইলে লখিমপুৰ পুখুৰীলে আহি পালো এতিয়া ঠাইখিনি বহুত ভালে লাগিছে ধুনিয়া আৰু দৰং জিলাত আছে লখিমপুৰ পুখুৰী আপোনালোক চাগে নাম শুনিছে বাট মই আহি পোৱা নাছিলো এতিয়ালে আজি আহিটো ভালে লাগিছে বাৰু আমি জুই ধৰিছো আমাৰ বাইদেউ বৰ্ণালী বাইদেউ কোনে বল কৰিছো ইয়াৰ পিছত আমাৰ গমন হ'ব আৰু বঢ়িয়া দৰঙিয়া এলোক হৈছে দৰঙিয়া মই হৈছো বৰপেটিয়া পুৰা মিলিছে আমাৰ নাচনী মোনা বুলি বলে নাচি দিয়ক এবাৰ এইফালে আহি দিয়ক পুখুৰীটো উঠিব একেলগে নাচক এয়া ব্ৰেকফাষ্ট খাবলৈ ৰেডি এতিয়া তাৰপিছত আৰু দুপৰীয়াৰ সাজটো আৰম্ভ হ'ব এইফালে চব্জি কাটাত ব্যস্ত पानी 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 और तुम भी सानी 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 आ जाओ on the beach यार फोटो मेरी खींच भी किस्मत होगी तेरी कर तूने ये बात न मानी आज दिल है पानी 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 और तुम भी सानी 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 आ जाओ on the beach यार फोटो मेरी खींच भी किस्मत होगी तेरी कर तूने ये बात न मानी ভাত সালাড তাৰ পৰা জানো দেই মই কি হয় বাৰু এনে সুধিছো দেই বাৰু আৰু কি আছে আৰু এয়া আছে চব্জি নহয় এয়া মাছৰ ফুলকবিৰে মাছ ফুলকবি মটৰৰে মাছ এয়া আছে ভাত দেখাইছো বাৰু ভাত টেঙা টেঙা মাছে আৰু দিছ ইজ এক পিচ মাছ আছে বাকি খতম আৰু দিছ ইজ মই আৰু খক আৰু মছলা এয়া মছলা নাচত মছলাকে খুদাই খাব দেই এওঁলোকে এয়া আমাৰ পম্পীমণি ডেকা আৰু এয়া হৈছে হাঁহৰ মাংস আৰু এয়া ভাত পানী খাই অলপমান ফুৰিবলৈ আহিলো এতিয়া এয়া পুখুৰী পাৰলৈ আহিলো এতিয়া ঘৰলৈ যাম আৰু লাহেকৈ আৰু এয়াই এটা দিনটোৰ এটা সৰু ভ্লগ আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই বাই বাই